চাৰ্জ ফ্ৰেমটো 3 জানুৱাৰীতহে চাৰ্জ হিয়াৰিং আছে। আজি VCA হৈছে তেওঁলোকৰ অভিযুক্তকেইজনক ভাৰ্চুৱেলি তেওঁলোকে প্ৰেজেন্সটো লৈছে, কিবা কিবি কুৱেশ্যন সুধিছে তেওঁলোকৰ কিবা সেইখিনিয়ে হৈছে আৰু বাকী নেক্সট চাৰ্জ হিয়াৰিং হ'ব 3 জানুৱাৰীত, সেইটো কৈছে। সিমানে অভিযুক্তটো চব থাকিব লাগিব। এতিয়া তেওঁলোকে কেনেকুৱাকৈ ফিজিকেলি দিয়ে নে ভাৰ্চুৱেলি দিয়ে আমি সেইটো এতিয়া গম পোৱা নাই, সেইটো সময়তহে জনাব। আৰু গেব্ৰিয়েল চাহু তেওঁ নিজাববীয়াকৈ লৈছে, বাকীকেইজনক প্ৰভাইড কৰিছে। কৰিব যেন আশা ৰাখিছোঁ আমি, তেতিয়া সুবিধা হ'ব চবৰে। আৰু এতিয়াও মানে 3 জানুৱাৰীতে ডেট দিছে ন উলফৰা, গতিকে আমি এইটো 3 জানুৱাৰীত গতিকে খৰতকীয়াকৈ হৈছে। এতিয়া যেতিয়া আমি চিলমোহৰ মৰা চাৰ্জশ্বিটখন পাম, আমি তেতিয়াহে চাৰ্জশ্বিটখন পঢ়িবলৈ পাম। এতিয়া তাত কি আছে কি নাই সেইটো আমি পঢ়িব লাগিব, আৰু এক্সপাৰ্টেহে ক'ব সেইটো তাত কি লোপহল আছে নাই। আমিতো সাধাৰণ মানুহ, আমি ইমান একো নাজানো। আমি তাৰ পৰা খালি জানিম যে কাৰ কি ষ্টেটমেণ্ট, কাৰ কি এগেইনষ্টৰ কি চাৰ্জ, কি এই বস্তুখিনিহে আমি বস্তুখিনি গম পাম। এতিয়া বাকী ট্ৰায়েলত আমি অন দ্য প্ৰচেছ আমি গম পাম যে কথাখিনি কি হৈ গৈ আছে, কি হ'বগৈ। আৰু আমি সদায় কৈ আছোঁ যে এবাৰ আস্থা ৰাখিলোঁ মানে আমি ৰাখিলোঁ। গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে, চৰকাৰৰ গভৰ্ণমেণ্টৰ ওপৰতো আস্থা আছে, আৰু আমি ভাবিছোঁ আমাৰ আস্থাটোৰ মান ৰাখিব, সিমানে কথা। জাষ্টিছটো হ'ব, সেইটোৱে। অনুশোচনা মই একো দেখা নাই, ঠিকেই দেখিলোঁ দেখোন তেওঁলোকক, ঠিকেই দেখিলোঁ ভাৰ্চুৱেলি, কাৰণ ইমান ক্ল'জৰ পৰাতো আমি দেখা নাই ভাৰ্চুৱেলি, এনেই ঠিকে দেখিছোঁ। আৰু এতিয়া অনুশোচনা কি সেইবোৰ একো দেখা নাই।